চাহ কাপেৰে আজি ধুনীয়া ৰাতিপুৱাটো আৰম্ভণি কৰিলোঁ। প্ৰত্যেক ৰাতিপুৱা চকু খোলাৰ লগে লগে সেই একেই দৌৰাদৌৰি, সেই একেই কাম, একেই ভাগৰ, দিনটোৰ শেষত একেই প্ৰশ্ন, আজিৰ দিনটোনো কেনেকৈ গ'ল গমেই নাপালোঁ। আচলতে আমি একেই কামকে সদায়ে কৰোঁ। কামবিলাকৰ মাজত একো নতুনত্ব নাই। সেয়ে চেষ্টা কৰোঁ এই কামবিলাকৰ মাজেদিয়ে নিজৰ ভাল লগাটো বাহিৰ কৰি উলিয়াবলৈ। নহ'লে জীৱনটো বৰিং হৈ যাব আৰু কাম কৰিবলৈও ভাল নালাগিব, সংসাৰো ভাল নালাগিব। সেই ক্ষেত্ৰত যদি অলপ সুখ আনন্দ বিচাৰি উলিয়াব পাৰোঁ কামৰ মাজেদি, সেইটোৱে চেষ্টা কৰোঁ আচলতে। আমি হোম মেকাৰ কেৱল গৃহিণীয়ে নহয়, গোটেই পৰিয়ালটোৰে বেকবোন হয়। ল'ৰা ছোৱালীৰ সকলো কথা, সকলো সমস্যাৰ ক্ষেত্ৰতে ওচৰতে সাজু হৈ থকা, সৰু ডাঙৰ সকলো সমস্যাৰ চলিউশ্যন উলিওৱা, ঘৰৰ সকলোৰে বাবে ধুনীয়া ধুনীয়া খোৱা বনোৱা, ঘৰ চাফ চিকুণ আৰু সজোৱা পৰোৱা ক্ষেত্ৰত ঘৰৰ বাজেট বনাই ৰখা, এইবিলাক কাম কৰি কৰি আমি কেতিয়াবা নিগেটিভ হৈ যাওঁ বেলেগক দেখি দেখি। কিন্তু আমি বেলেগক নাচাই, ঘৰৰ চিটুৱেশ্যন, ঘৰৰ স্থিতিক চাই নিজৰভাৱে কাম কৰি আগবাঢ়ি যাব লাগে। ঘৰৰ বস্তুবোৰ চম্ভালিব লাগে। এনেকৈয়ে কেতিয়াবা নহয় কেতিয়াবা আমাৰ জীৱনত চেঞ্জ আহিব, ইম্প্ৰুভমেণ্ট আহিব। ঘৰৰ কামক কেতিয়াও বোজা হিচাপে ল'ব নালাগে। সেই কামটো কেনেকৈ কৰি সমাধা কৰিব পাৰোঁ তালৈ লক্ষ্য ৰাখিব লাগে, যাতে আমাৰ মনত অকণমানো নিগেটিভিটি নাথাকে। আজিকালি ছ'চিয়েল মিডিয়াৰে দিন হয়। যেতিয়াই আমি ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুকত কাৰোবাৰ ভিডিঅ' দেখোঁ, তেতিয়া আমাৰ এনেকুৱা লাগে এওঁলোকৰ জীৱন বৰ ধুনীয়া, বা তেওঁলোকে ইমান এনজয় কৰিছে, জীৱনটো ইমান ধুনীয়াকৈ তেওঁলোকেহে জীয়াইছে। এনেকুৱাবোৰ ভাৱধাৰাই প্ৰায় আমাৰ মনটোলৈ আহি থাকে। কিন্তু একেবাৰে সঁচা কথাটো হৈছে ৰিল আৰু ৰিয়েল লাইফৰ মাজত বহুত বেছি পাৰ্থক্য আছে। ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুক তেওঁলোকে আমাক সেই চিনখিনিহে দেখুৱাই, তেওঁলোকৰ যিখিনি দেখুৱাবলগীয়া আছে। তেওঁলোকৰ আচল জীৱনৰ ছবিবোৰ আমি দেখা নাপাওঁ, যিখিনি আচলতে কেমেৰাৰ পাছফালেহে হয়। আৰু আমাৰ মনত এইটো ভাৱ হয় যে তেওঁলোকৰ জীৱনটো বৰ সুখী হয়, মোৰ জীৱনটো সুখ বুলিবলৈ একোৱেই নাই। কিন্তু কথাবোৰ এনেকুৱা নহয়। পৃথিৱীৰ সকলো মানুহৰ ক্ষেত্ৰতে সমস্যা আছে, সকলোৰে জীৱনত ষ্ট্ৰাগল আছে। কিন্তু আমি বেলেগক দেখি নিজকে তুলনা কৰিবলৈ আৰম্ভ কৰি দিওঁ কি মই বহুত পিছপৰা, বেলেগবোৰ মোতকৈ বহুত আগবঢ়া। ছ'চিয়েল মিডিয়াত কিছুমান ভিডিঅ' আছে যাক চাই আমি মটিভেট হওঁ জীৱনত কিবা এটা কৰিবলৈ। যি ভিডিঅ'ত আমাৰ শিকিবলগীয়া বিষয় থাকে, যাক চাই আমি সতেজতা অনুভৱ কৰোঁ, তেনেকুৱাবোৰ ভিডিঅ'হে আমি চাব লাগে। ৱৰ্কিং ওমেন বা হোম মেকাৰ জীৱনত মটিভেশ্যন সকলোৰে বাবে দৰকাৰী হয়। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত ঘৰৰ কামৰ বহুত দায়িত্ব থাকে। সেয়ে মই ভাবোঁ এগৰাকী মহিলাই পজিটিভ এনাৰ্জি পাবলৈ হ'লে মটিভেশ্যন বহুত বেছি দৰকাৰী হয়, যাতে যিটো কাম তেওঁ কৰি আছে তাক দিনক দিনে আৰু ভালভাৱে কৰি যাব পাৰে। আমি লক্ষ্য কৰিলে দেখা পাওঁ, যদি আমাৰ ঘৰ চাফা আৰু অৰ্গেনাইজ হৈ থাকে, আমাৰ মন তেতিয়া নিজেই যথেষ্ট পৰিমাণে পাতল অনুভৱ কৰোঁ। আৰু যেতিয়াই আমাৰ ঘৰটো খেলি মেলি হৈ থাকে, তেতিয়া আমাৰ মনটোত যথেষ্ট পৰিমাণে চিন্তা আৰু ষ্ট্ৰেছ ফিল কৰোঁ। আমাৰ ঘৰ আৰু মগজু এটা আনটোৰ লগত জড়িত। যদি আমাৰ ৰুমৰ চাৰিওফালে বস্তুৱে সিঁচৰিত হৈ থাকে, তেতিয়া ক'ব নোৱাৰাকৈ মগজেও ৰেষ্টলেছ ফিল কৰে। দেখা যায় যদি ৰাতিপুৱা কিবা এটা বস্তু বিচাৰি নাপাওঁ, সেয়া কিতাপেই হওক বা কাপোৰেই হওক,
আৰু সেয়া বিচাৰি পালেও যদি সময় লাগে তেতিয়াহ'লে ৰাতিপুৱাৰ আৰম্ভণিটোৱে আমাৰ মনটোত কিমান ষ্ট্ৰেছফুল আৰু খিংখিঙীয়া স্বভাৱৰ কৰি পেলায়। যদি ৰুমৰ প্ৰত্যেকটো বস্তু নিজৰ নিজৰ ঠাইত থৈ চিজিল কৰি ৰখা হয় তেতিয়া সেই বস্তুটো বিচাৰি উলিয়াওঁতে হয়তো মাত্ৰ কেইছেকেণ্ডমানহে লাগিব। এনেকুৱা বহুত সৰু সুৰা কথা থাকে যিয়ে আমাৰ মনটোক ৰিলেক্স কৰি ৰাখে। যদি ঘৰৰ চাৰিওফালে বস্তুবোৰ সিঁচৰিত হৈ থাকে তেতিয়া আমাৰ মনটোত ৰেষ্টলেছ অনুভৱ কৰোঁ। দেখা যায় যদি ঘৰৰ চাৰিওফালে বস্তুবোৰ খেলিমেলি হৈ থাকিলে ঘৰ পৰিষ্কাৰ কৰাৰ খাটনিও ডাবল হৈ পৰে। তেতিয়া বাৰে বাৰে আমি অনুভৱ কৰোঁ যে ঘৰ চম্ভালা মানেই হৈছে দিনটোত অলপো সময় নোপোৱাকৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰি থকা। এনেকুৱা পৰিৱেশ হৈ থাকিলে আমি যথেষ্ট পৰিমাণে খঙাল আৰু নিজকে ভাগৰুৱা অনুভৱ কৰোঁ। যদি ঘৰ অৰ্গেনাইজ হৈ থাকে তেতিয়া আমাৰ মনটোও শান্ত হৈ থাকে। চাইণ্টিফিকেলি এই কথাটো প্ৰমাণ হৈছে যে ঘৰ পৰিষ্কাৰ হৈ থকা মানে ষ্ট্ৰেছ লেভেল কম কৰা। ঘৰ অৰ্গেনাইজ হৈ থাকিলে আমাৰ সময়ো বাচি যায়, কিয়নো বস্তুবোৰ চিজিল হৈ থাকিলে সহজতে পোৱা যায় আৰু বিচাৰি উলিয়াওঁতে সময়ো খৰচ নহয়। পৰিষ্কাৰ আৰু পৰিপাটি ঘৰৰ পৰিৱেশত কাম কৰিবলৈও ইচ্ছা যায় আৰু মনটোত পজিটিভ ফিল হয়। আৰু তাৰ বিপৰীত দিশত চালে দেখা যায় যদি ঘৰ খেলিমেলি হৈ থাকে, অৰ্গেনাইজ হৈ নাথাকে, সেই সময়ত আমাৰ মনটো অশান্ত হৈ পৰে। আমাৰ মনটো এই পৰিৱেশত আমাৰ চাৰিওফালে হোৱা বস্তুবোৰৰ বিশৃংখলতাই বুজা অনুভৱ কৰি খেলিমেলি হৈ পৰে। তেতিয়াই আমি কি কৰিম কি নকৰিমকৈ যথেষ্ট সময় খৰচ কৰি পেলাওঁ। যদি আমাৰ ছাৰাউণ্ডিং আৰু ঘৰ নিট এণ্ড ক্লিন হৈ থাকে তেতিয়া ঘৰৰ সকলো মেম্বাৰে ৰিলেক্স ফিল কৰে আৰু কাজিয়া পেচালো কম হয়। ঘৰ পৰিষ্কাৰ হৈ থকা মানে নিজক কেয়াৰ লোৱা, নিজক ভাল পোৱা। কিয়নো পৰিষ্কাৰ পৰিচ্ছন্ন মানেই হৈছে নিজৰ কাৰণে শান্তিৰ পৰিৱেশ গঢ়ি তোলা। দুপৰীয়া কি বনাম ভাবি ভাবি কণী আলুৰ তৰকাৰীকে বনাম বুলি ৰাতিপুৱাই বইল কৰি সকলো ঠিক ঠাক কৰি থৈছিলোঁ। প্ৰায় মই দুপৰীয়া যি বনাম বুলি ভাবোঁ ৰাতিপুৱাই গোটেইবোৰ কাটি ধুই ঠিক কৰি থওঁ, তেতিয়া বনাবলৈও ভাল লাগে আৰু সময়ো কম লাগে। হাজবেণ্ডে কণী আলু দেখিয়ে ক'লে মাছ নবনোৱা নেকি, মাছখিনি ফ্ৰিজত বেছিদিন থ'লে টেষ্ট নাইকিয়া হৈ যাব। শিঙি মাছ দি ভেদাইলতাৰ জোল খাম বুলি যোৱাকালি আনি থৈছিলে। আচল কথাটো হ'ল মোৰ আজি ভেদাইলতা বাছা পিছা এইবিলাক কৰিবলৈ একেবাৰে মন নাছিলে। মাছৰ কথাটো মনত পেলাইছে যেতিয়া নবনোৱাকৈ থাকিবলৈ বেয়া লাগিল, সেয়ে কণী তৰকাৰীৰ লগতে মাছো বনাই পেলালোঁ। বাইদেউ আৰু মই ফোনত কথা পাতি মাৰ লগত অলপ সময় কটাই আহোঁ বুলি আবেলি 4টা বজাত মাৰ ঘৰ পালোগৈ। ৰাতি ভাত খাবলৈও মন নাছিলে, বনাবলৈও মন নাছিলে। আজি ৱাও ম'ম' খোৱাৰ ব্যৱস্থাকে কৰিলোঁ। ছোৱালীয়েও এনেকুৱাবোৰ বস্তু খাবলৈ পালে খুব ভাল পায়।